Good morning. আজি আমাৰ আলোচনাৰ বিষয় হৈছে পাঠ ৰখৰাজ বেজবৰুৱা। এটা ৰখৰাজ বেজবৰুৱা বুলি কাক কোৱা হয়? তেওঁ সম্পূৰ্ণ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা। তেওঁক ৰখৰাজ বুলি এই কাৰণে কোৱা হয় তেখেতে যি ৰচনা কৰিছিল তেওঁ সৰহভাগ ৰচনাই কি কৰিছিল মানুহক হাঁহি খুৰক দিব পাৰিছিল। সেই কাৰণে ৰস আছিল তেওঁ লিখনিত। তেওঁ লিখনি পঢ়ি সকলোৱে ভাল পাইছিল। সেই কাৰণে তেওঁক ৰখৰাজ উপাধি দিয়া হৈছিল। এতিয়া ৰখৰাজ বেজবৰুৱা হৈছে অসমীয়া সাহিত্যৰ এজন পথ প্ৰদৰ্শক বুলিও ক'ব পাৰোঁ। তেওঁ বিভিন্ন অসমীয়া সাহিত্য জগতলৈ অৱদান বহুত। তেওঁ কবিতাৰ ক্ষেত্ৰত বা নাটকৰ ক্ষেত্ৰতে হওক বা সমালোচনামূলক গ্ৰন্থ হওক, আত্মজীৱনী হওক, বিভিন্ন ক্ষেত্ৰত তেওঁ অৰিহণা অসীম। এতিয়া এই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিলে 1868 চনৰ 14 অক্টোবৰত তেখেতৰ জন্ম হৈছিলে। শিৱসাগৰৰ বিখ্যাত বেজবৰুৱা পৰিয়ালত তেখেতৰ জন্ম হৈছিলে। তেখেতৰ জন্ম অৱশ্যে শিৱসাগৰত হোৱা নাছিল। তেখেতৰ দেউতাকে বৰপেটালৈ বদলি হৈ আহিছিলে। সেইখিনি সময়ত যাতায়াতৰ ব্যৱস্থা হিচাপে নাও চলিছিলে আৰু তেওঁলোকৰ নাও আহি বেজবৰুৱা দেৱৰ দেউতাকৰ যিখন নাৱত আহিছিল, দেউতাক আৰু মাক যিখন নাৱত আহিছিল, সেই নাওখন নগাঁও জিলাৰ আহতগুৰিত সেই নাওখন সেইদিনাখন তাত ৰখিব লগা হৈছিলে আৰু সেই তাতে আহতগুৰিতে নাও ভিতৰতে বেজবৰুৱাদেৱৰ জন্ম হৈছিল। সেইকাৰণে তেওঁ নিজে কি কৈছিলে যে তেওঁ ৰচনাত তেওঁ আত্মজীৱনীত তেওঁ লিখিছিল যে তেওঁ ভূমিস্থ হোৱা নাই, তেওঁ নৌকাস্থহে হৈছিল। ভূমি মানে হৈছে মাটি, অৰ্থাৎ তেওঁ ভূমিত জন্মগ্ৰহণ হোৱা নাই, তেওঁ নাৱৰ ভিতৰত জন্ম হৈছিল কাৰণে তেওঁ নৌকাস্থ হোৱা বুলি তেওঁ নিজেই লিখি থৈ গৈছিলে। এতিয়া বেজবৰুৱাদেৱে শিৱসাগৰৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি উচ্চ শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায় আৰু তাত চিটি কলেজত পঢ়ি, অৰ্থাৎ তাত মানে কলিকতাত চিটি কলেজত পঢ়ি তেওঁ পাছ কৰাৰ BA পৰীক্ষা পাছ কৰি তেওঁ MA আৰু আইন পঢ়িবলৈ ধৰে। কিন্তু তেখেতে পঢ়িবলৈ এৰি দি ভোলানাথ বৰবৰুৱাদেৱৰ লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল, অৰ্থাৎ ব্যৱসায় কৰিছিলে। কিন্তু পিছলৈ তেওঁ কি কৰিছিলে, নিজাকৈ স্বাধীনভাৱে কাঠৰ ব্যৱসায় কৰিছিলে। এতিয়া আমি যদি বেজবৰুৱাদেৱক কোন যুগৰ কবি বুলি কওঁ, তেতিয়াহ'লে আমি বেজবৰুৱাদেৱক আমি জোনাকী যুগৰ কবি বুলি আমি ক'ব পাৰোঁ। এতিয়া জোনাকী যুগ মানে হৈছে, জোনাকী হৈছে এখন আলোচনী। এই আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পাইছিলে 1889 চনত, অৰ্থাৎ 1889ত কলিকতাৰ পৰা প্ৰকাশ পাইছিলে। আৰু এই জোনাকী আলোচনাখনৰ লগত তিনিজন ব্যক্তি জড়িত হৈ আছিলে। এজন হৈছে লক্ষ্মীনাথ বেজবৰুৱা, এজন হৈছে হেমচন্দ্ৰ বৰুৱা আৰু এজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। এই তিনিজনে পুৰুষে লগ লাগি, মহান ব্যক্তিয়ে লগ লাগি জোনাকী কাকতখন উলিয়াইছিলে। আৰু এই জোনাকী কাকতখনতে বেজবৰুৱাদেৱৰ বিভিন্ন ধৰণৰ আলোচনী বা তেওঁ চুটিগল্প, আমি বেজবৰুৱাদেৱক চুটিগল্পৰ জন্মদাতা বুলি কওঁ। বেজবৰুৱাদেৱৰ চুটিগল্পৰ প্ৰথম চুটিগল্প এই জোনাকী কাকতে প্ৰকাশ পাইছিলে। গতিকে আজিলৈ আমি আলোচনা কৰিলোঁ এইখিনিলৈ। নেক্সট ক্লাছত আমি পিছৰখিনি আলোচনা কৰিম।